নমস্কাৰ Dr.Apj abdul kalam ছাৰৰ প্ৰেৰণাদায়ক বাণী 1 নম্বৰতে যদি আপুনি সূৰ্যৰ দৰে উজ্জ্বল হ'ব বিচাৰে তেনেহলে সূৰ্যৰ দৰে জ্বলিবলৈ শিকক 2 নম্বৰতে আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে কিন্তু আপোনাৰ কিছুমান অভ্যাস সলনি কৰিব পাৰিব যিয়ে এদিন আপোনাৰ ভৱিষ্যত সলনি কৰি দিব 3 নম্বৰতে মানুহে কষ্ট পোৱাটো অতি আৱশ্যক নাইবা সফলতাৰ আনন্দ কেনেকৈ উপভোগ কৰিব 4 নম্বৰতে সপোন হেতু নহয় যেটো টোপনিত দেখা হয় আসলতে সপোন হেতুহে হ'ব লাগে যিয়ে আমাক ৰাতি শুবলৈ নিদিয়ে 5 নম্বৰতে যি মহান সপোন দেখে তেওঁৰ সপোন বাস্তৱত পৰিণত হয় 6 নম্বৰতে প্ৰথমবাৰ সফল হোৱাৰ পাছত ৰৈ নিদিব যদি দ্বিতীয়বাৰ অসফল হয় তেনেহলে সকলোৱে এইটোই ক'ব যে প্ৰথমবাৰ আপুনি ভাগ্যৰ জোৰতহে পাইছিল 7 নম্বৰতে কেতিয়াও নিজক আনৰ আগত প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব কাৰণ যি আপোনাক ভাল পায় তেওঁ আপোনাক বুজিবই আৰু যি আপোনাক ভাল নাপায় আপুনি যিমান কলেও বিশ্বাস নকৰে 8 নম্বৰতে যদি আপোনাক কোনোবাই ৰিজেক্ট কৰি দিয়ে তেন্তে নিৰাশ নহব কাৰণ মানুহে দামী বস্তুটো ৰিজেক্ট কৰি দিয়ে আৰু সস্তীয়া বস্তুটো পছন্দ কৰে যদি ভিডিঅটো ভাল পালে লাইক কৰি দিব শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ